কৈ দিলোঁ একদম ঘৰত গৈ পেলাই চেণ্ডেলৰ মালা পিন্ধাই চেণ্ডেলৰ পৰা মাৰি আহিম। নমস্কাৰ সকলোকে। আজি এজন মহাশয়ৰ কমেণ্ট এটা লৈ পেলাই আহিছোঁ। মোৰ ককাৰ সমান, ককাতকৈ ডাঙৰ হ'লেও সৰু নহয়, এনেকুৱা বয়সীয়াল মানুহজনে মোক কেনেকৈ কমেণ্ট কৰিছে আপোনালোকে প্ৰথমে কমেণ্টটো চাওকচোন। কমেণ্টটো মানে এটা ভিডিঅ'তে কমেণ্ট কৰা নাই, কেইবাটাও ভিডিঅ'ত মোক এনেকৈয়ে কমেণ্ট কৰিছে। কেলৈ নাজানো, মোক চিনি নাপায়, জানি নাপায়, সেই মানুহজনে মোক ইমান বেয়াকৈ কমেণ্ট কেলৈ কৰিব লাগে আপোনালোকে কওকচোন। কমেণ্টটো চাই আপোনালোকে কওকচোন বাৰু। এটা ভিডিঅ'ত কৰা হ'লে মই এৰি দিলোঁ এটা, কেইবাটাও ভিডিঅ'ত মোক কমেণ্ট কৰি আছে, সেনেকৈয়ে কমেণ্ট কৰিছে। তেওঁৰ প্ৰব্লেম কি মোৰ ভিডিঅ'ক লৈ, মোক লৈ, মই সেইটো বুজি নাপাওঁ। আৰু মামাক মামা বুলি কোৱাৰ কাৰণেও বেয়া পাইছে। মই এতিয়া হিমন্ত বুলি মাতিব লাগিব মামাক। চবেইতো হিমন্ত মামা বুলি মাতে, মামা মামা বুলি মাতে, মই মাতাটো তেওঁৰ কিহৰ প্ৰব্লেম হ'ব লাগে বাৰু? ইমান বয়সীয়াল মানুহ, হে ভগৱান। মোৰ কমেণ্টটো দেখি মানে মোৰ যে লাজে লাগিছে। ইমান বয়সীয়াল মানুহজনেনো মোক ইমান বেয়াকৈ কমেণ্ট কৰিব আহিব লাগেনে বাৰু? তেওঁ নাতিৰ সমনীয়া হ'ম মই। তেওঁ মোক কমেণ্ট এনেকৈ কৰিব লাগিছে, চাওকচোন বাৰু কমেণ্টটো। আৰু এজনৰ মানে কমেণ্টটো দেখি পেলাই দাদা এজনৰ বেয়াই লাগিল নেকি, মোৰ সেই কমেণ্টটোৰ তলত গৈ পেলাই মানে দাদাজনেও তেওঁক বেয়াকৈ কৈ কমেণ্টটো কৰি দিছে। মানে দেখিছে ইমান বেয়াকৈ কমেণ্ট কৰা দেখি তেওঁৰ চাগে সহ্য নহ'ল নেকি, তেওঁ মানে কমেণ্টটো কৰি দিলেগৈ গৈ পেলাই। এই কমেণ্টটো মই দি দিছোঁ আৰু দাদাজনৰ ফটোকপিও দি দিছোঁ। তেওঁ ফেমিলিৰ লগত আছে। দাদা থেংক ইউ দেই, বহুত বহুত ধন্যবাদ আপুনি মোক ছাপোৰ্ট কৰি কমেণ্ট কৰাৰ কাৰণে। দীপৰাজ বৰুৱা হয় দাদাজনৰ নাম। দাদাজনে মোক ছাপোৰ্ট কৰি কমেণ্টটো কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এই মুহিৰাম দাস, এই মানুহজনক কৈছোঁ আপুনি মোৰ ভিডিঅ'ত এনেকৈ কমেণ্ট কৰিবলৈ নাহিব, কৈ দিলোঁ একদম ঘৰত গৈ পেলাই চেণ্ডেলৰ মালা পিন্ধাই চেণ্ডেলৰ পৰা মাৰি আহিম। মোক চিনি পাইছে নাই আপুনি? কোন হয় বুলি ভাবিছে? কি বুলি ভাবিছে? আপোনাৰ কমেণ্ট চাই পেলাই এনেকৈ ৰৈ থাকিম বুলি ভাবিছে নেকি? আপোনাৰ লাজ চৰম আছে যদি মই আপোনাৰ ফটোকপিও দি দিছোঁ। আপোনাৰ লাজ চৰম ক'তনো থাকিব? আপুনি জানে নাই যে ফেচবুকত হওক, ইউটিউবত হওক কমেণ্ট এটা কৰি দিলে যে চবেই দেখি পায় সেই কমেণ্টটো, আপুনি সেইটো জানে নাই? ইমান বেয়া কমেণ্ট কৰিছে, আপোনাৰ লাজ লগা নাইনে? এই চেণ্ডেল দেখি যে চেণ্ডেলৰ পৰা মাৰ দিম। অকণমান ভালকৈ কমেণ্ট কৰিবই নালাগে মোক, গম পাইছে নাই? আৰু মোৰ যদি ভিডিঅ' চাবলৈ বেয়া পায় নহয়, নাচাব। আৰু নাচাব বুলি কি ক'ম, মই ভিডিঅ' বনাই থাকিম। আপোনাৰ যোনে মোৰ ভিডিঅ' চাই বেয়া পায় নহয়, আপোনালোকৰ মোবাইলটো ভাঙি লওক। কাৰণ মই ভিডিঅ' দিবলৈ এৰি নিদিওঁ, মই দিয়ে থাকিম। মই নমৰালৈকে মই ভিডিঅ' দিয়ে থাকিম, গম পালে? আপোনালোকৰ কমেণ্ট এটা দেখি কেনে কি মই ভিডিঅ' দিবলৈ এৰি দিম বুলি ভাবিছে নেকি? এনেকুৱা ফাল্টু কমেণ্ট নেক্সট টাইম কৰাৰ আগত অকণমান ভাবি চাব, গম পালে নাই? ইমান ফাল্টু মানুহ থাকেনে? ইমান বয়সীয়াল মানুহজন। হে ভগৱান। মানে মোৰ এনেকুৱা হৈছে, কমেণ্টটো দেখিলে খং উঠে আৰু মানুহজনক দেখিলে দুখ লাগে। ইমান ডাঙৰ